Hade hum yeah, oh my mother, who I lost dream, oh my mother, how can I pay you as a your son? Hade hum yeah, oh my mother. নমস্কাৰ আপোনালোকক প্ৰাঞ্জল দাসৰ PK গেলাৰীলৈকে স্বাগতম জনাইছোঁ। প্ৰকৃতি আমাৰ কাৰণে এটা অনুবাদ্য ঈশ্বৰৰ গিফ্ট। এই গিফ্টটোক সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে সুদূৰ ডিব্ৰুগড় চাবুৱাৰ পৰা এজন বিশেষ ব্যক্তিয়ে আজি প্ৰায় 8-10 বছৰ ধৰি তেখেতে নিজৰ প্ৰচেষ্টাত প্ৰকৃতি সুৰক্ষাৰ কাৰণে মানৱ সজাগতাৰ কাৰণে তেখেতে এনেদৰে ৱালত তেখেতে বিচিত্ৰ ডাঙৰ মান ৰক্ষা কৰিব এনেধৰণে তেখেতে এনেকৈ লিখি গৈ আছে। আহকচোন এই বিশেষ ব্যক্তিজনৰ লগত আজি আমি চিনাকি হওঁ। যি অসমৰ মানদণ্ড স্বৰূপ, অসমৰ প্ৰকৃতি স্বৰূপ গামোচাখন মূৰত মাৰি আজি বিহুৰ সময়ত তেখেতে নিজৰ ঘৰৰ পৰা দূৰত থাকি কেৱল সমাজখনক, কেৱল এই পৃথিৱীখনক সুৰক্ষিত কৰিবৰ কাৰণে, মানৱ জাতিক সজাগতা কৰিবৰ কাৰণে, প্ৰকৃতিক সুৰক্ষিত কৰিবৰ কাৰণে তেখেতে আজি আমাৰ মাজত উপস্থিত হৈছেহি। নমস্কাৰ দাদা, আপুনি ক'ৰ পৰা আহিছে, আপোনাৰ নামটো আৰু কিয় মানে আজি এনেকে ধৰণে আপুনি আজি লিখি গৈ আছে আপুনি এবাৰ জনালে ভাল পাব। মোৰ নাম কিৰণ গগৈ। আমাৰ অনুষ্ঠানটোৰ নাম দিছে বিচিত্ৰ ধৰিত্ৰী। আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত আগতে অভিযানটো চলাইছিলোঁ সমগ্ৰ অসমতে। এতিয়া আমি ৰাইজৰ সজাগতাৰ কাৰণে ৱাল ৰাইটিংটো কৰিব লৈছোঁ। বগা চোনেৰে লিখোঁ, বেছি পইচা খৰচ নহয়। এতিয়া এইবাৰ ওলাইছোঁ মোৰ 20 দিনমান হৈছে। প্ৰথম আমি ধেমাজিত আৰম্ভ কৰিলোঁ। ধেমাজিৰ পৰা ডিষ্ট্ৰিক্ট উত্তৰ পাৰৰ ডিষ্ট্ৰিক্টবিলাক আহি নলবাৰী পালোঁ। নলবাৰীত অলপ মটৰচাইকেলখন বেয়া হোৱাৰ কাৰণে তাৰ পাছত গুৱাহাটীলৈ গুচি আহিলোঁ। গুৱাহাটীৰ পৰা এইফালে আজি বিজয়নগৰ পাইছোঁহি। এইমতে লিখি যাওঁ, বিচিত্ৰ গাঁৱৰ মান ৰক্ষা পৰক এইখন প্ৰকৃতিপ্ৰেমী অসম, গড় হত্যা বিশ্বৰ বেদনা, গছ বিলুপ্তিৰ হোক চেতনা ইত্যাদিকে ধৰি কিছুমান সামাজিক ডায়লগো, যেনেকৈ মদে মানুহক খাবলৈ এৰিবনে, এনেকুৱা কিছুমান কথাই লিখিছোঁ। ইয়াৰ কাৰণটোৱে হ'ল আমি যে প্ৰত্যেকেই প্ৰকৃতিৰ প্ৰেমী, আমি প্ৰত্যেকেই প্ৰকৃতিৰ মানুহ। গতিকে প্ৰকৃতিৰ কথাটো মনত পেলাই দিবৰ কাৰণে আমি যে প্ৰকৃতি পাহৰি যাওঁ ন, কেতিয়াবা মানুহে পাহৰি গৈছে নেকি মাজে মাজে তেনেকুৱা লাগে। বহুত ডাঙৰ ডাঙৰ ঘৰ বনাই লৈ মই ভালকৈ জীয়াই থাকিম তেনেকৈ ভাবিছে নেকি, কিছুমানে পাহৰি গৈছে কি যে প্ৰকৃতি জন্মৰ আগতেও পিছতো প্ৰকৃতি হ'ব। এই কথাবোৰকে বুজাবলৈ যাওঁতে লিখোঁতে এটা চিনাকি হৈ পৰিছোঁ। কিৰণ গগৈ মোৰ নাম। গতিকে মোৰ আশা নতুন প্ৰজন্মই এখন ধুনীয়া পৃথিৱী পাওঁ। মোৰ এতিয়া নাতি আছে। মোৰ নাতিটো আজি 100 বছৰ পিছত সিহঁতিও ককা হ'ব নহয় জানো। গতিকে সিহঁতি ভাল বতাহ যদি নাপায়, সিহঁতি পানীত মাছ নেদেখে, যদি ফুল নেদেখে, ৰাতি জোনাকী পৰুৱা নেদেখে, ভাল লাগিব জানো। গতিকে মোৰ আশা হ'ল কি পৃথিৱীখন ধুনীয়া হওক, আগৰ সেই শিল্পীসকলে গোৱা গানবোৰ যাতে আকৌ গাব পাৰোঁ, প্ৰকৃতিৰ গানবোৰ, মৰমৰ বিহু আকৌ উৎসৱবিলাক যে গছ থাকিলেহে উৎসৱ আহিব, আৰু গছ জ্ঞান হ'লেহে গছ থাকিব, গছ থাকিলে বেমাৰ নাথাকে। এনেকুৱা কথাবিলাকে লিখি মই সমগ্ৰ অসমতে মোৰ আখৰকেইটা দেখিলে মোৰ ভাল লাগে যে এইটো আখৰ মই আজি লিখি গৈছোঁ, 2 বছৰ মানুহে দেখি থাকিব তাকে ভাবিছোঁ। আৰু মোৰো ভাল লাগে, মই যেতিয়া ঘূৰি ফুৰোঁ মোৰ আখৰবোৰ দেখোঁ, কোনোবা মই লিখা কথাবোৰ দেখিছোঁ বুলি কয়, ভাল লাগে। এইটোৱে কথা যে আমাৰ পৃথিৱীখন ধুনীয়া হ'ল। তোমালোকে সাংবাদিকতা আছা, সাংবাদিকৰ যোগেদিও আজি প্ৰচাৰ হ'ব বিচাৰিছোঁ মই অসমৰ ভিতৰতে। ইয়াৰে মোৰ উদ্দেশ্য। মোৰ নাম কিৰণ গগৈ, ঘৰ মোৰ জয়াই গাঁও। এই অনুষ্ঠানটোৰ লগত থকা ছাত্ৰ ছাত্ৰীৰ লগত আৰম্ভ কৰা সেইটোতো হ'ল 28 বছৰ হ'ল। ৱাল ৰাইটিংটো তাৰ পাছে লিখিছোঁ। চৰকাৰকো অনুৰোধ যে প্ৰকৃতিপ্ৰেমী চৰকাৰ সন্মানৰ যোগ্য আমি লিখিছোঁ। প্ৰকৃতিপ্ৰেমী চৰকাৰ সন্মানৰ যোগ্য, আৰু প্ৰকৃতিপ্ৰেমী ব্যক্তি যে সদায় সুখী হৈ থাকিব। ভাল লাগিলে আপোনাক আজি লগৰ একচুৱেলি ডিব্ৰুগড়ৰ পৰা আহি আপুনি নিজৰ সংসাৰখন এৰি পেলাই সমাজৰ কাৰণে আজি আপুনি কিবা এটা অনুদান দিবৰ কাৰণে আগবাঢ়িছে। আশা কৰোঁ আপোনাক সকলোৱে আগবাঢ়ি আহক, তেখেতক অনুপ্ৰেৰণা দিয়ক। তেখেতৰ লগতে আপোনালোকৰ সমাজৰ কাৰণে আংশিক হ'লেও, কিছু অংশ হ'লেও আপোনালোকে সমাজৰ কাৰণে দিবৰ কাৰণে চেষ্টা কৰক। যিহেতু আপুনি এজন প্ৰকৃতিপ্ৰেমী, এটা প্ৰকৃতিৰ সংগীতেৰে আমাৰ আজি অনুষ্ঠানটো সামৰণি মাৰিম। আপোনাৰ মুখেৰে এটা ধুনীয়া এটা গীতেৰে আমি ঠিক আছে। নাহৰ ফুল ফুলাৰ দিনবোৰ আহি আছে নহয় জানো। নাহৰ ফুলে নোহোৱাই তগৰ ফুলে খুৱাব, তগৰ ফুলে নোহোৱাই কপৌ ফুলে খুৱাব, মহাসাগৰ হেঁচি আনিম হাত মাণিকৰ ধন, মেঘৰ বুকু ফালি ছিঙিম বিজুলী ফুল কোমল, যদি মাণিক ফুলে নোহোৱাই হাত ভৰি তেঁতুল, বিয়া ফালি উলিয়াই পিন্ধাম তেজাল পোৱাল মণি।
কেতিয়াবা ছাত্ৰ ছাত্ৰীসকলক মই সেই অসমীয়া ভূপেন দাৰ গানবোৰ ইংৰাজীটো এষাৰি গাই দেখুৱাই দিওঁ, যেনেকৈ বুকু হম হম কৈতো গাইছিলোঁ, ইংৰাজীটো গালেও ভূপেন দাৰ গানটো ভাল লাগে, এনেকৈ বনাওঁ। অতিকৈ সুন্দৰ। আচলতে তেখেত অকল প্ৰকৃতি প্ৰেমীয়ে নহয়, তেখেত একচুৱেলি বহু গুণৰেই অধিকাৰী হয়। এনেকুৱা এজন ব্যক্তিক সঁচাকৈ আজি আমি বহুতেই ধন্য হৈছোঁ। এইখিনিতে আমি আপোনাক আমাৰ চেনেলৰ পৰা ধন্যবাদ জনাইছোঁ, বিদায় মাগিছোঁ। আশা কৰোঁ আকৌ আপোনাক লগ পাম এই ঠাইতে এইখিনি সময়তে।